নমস্কাৰ। আজি পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আন এটি কবিতা। কবিতাটিৰ কবি শ্ৰী বিশু দাস। তেওঁ আগতো এটা কবিতা আগবঢ়াইছে এই চেনেলটোলৈ আপোনালোকলৈ, গতিকে আকৌ পুনৰবাৰ তেওঁ আগবঢ়াইছে তেওঁৰ কলেজৰ যি অভিজ্ঞতা, যি এটা বিদায় পৰ্বৰ যি এটা সুকৰ মুহূৰ্ত, সেই মুহূৰ্তটো আপোনালোকলৈ বিলাই দিব বিচাৰিছে। গতিকে আহকচোন আজি আমি তেওঁৰ আন এটি কবিতা পাঠ কৰি চাওঁ। কবিতাটিৰ শিৰোনাম বিদায় কামপুৰ মহাবিদ্যালয়। বিদায় কামপুৰ মহাবিদ্যালয়, তোমাৰ আলিংগনত পাৰ কৰা 3টা বছৰ মোৰ স্মৃতি হৈ ৰ'ব। যিদিনা মই তোমাৰ দুৱাৰদলিত প্ৰথম খোজ দিছিলোঁ, আনন্দৰ সীমা নাছিল। তোকে এজন সবল ডেকা বুলি চিনাকি দিছিলোঁ। তোমাৰ বাবে মই জীৱনত প্ৰথম বাছেৰে গৈ কলেজত অধ্যয়ন কৰাৰ সুযোগ পাইছিলোঁ। শিক্ষাৰ এক বহুল পৰিৱেশত বহুতো দূৰ দূৰণিৰ সহপাঠীৰ লগত শিক্ষা লাভ কৰাৰ এক সুযোগ পাইছিলোঁ মই। নমস্য বহুতো শিক্ষাগুৰুবৃন্দৰ তত্ত্বগধুৰ ৰুচিপূৰ্ণ পাঠদানে অলেখ বহুমূলীয়া কথাই জীৱন বাটত আগুৱাই যোৱাৰ এক নতুন অনুপ্ৰেৰণা যোগাইছিল। কাহানিও চিনি নোপোৱা সহপাঠীসকল মোৰ অন্তৰংগ বন্ধু বান্ধৱী হৈ পৰিছিল। শিক্ষা বিভাগৰ পূজনীয় শিক্ষাগুৰুবৃন্দই প্ৰতিটো ইতিবাচক দিশত পথ প্ৰদৰ্শন কৰিছিল। মহাবিদ্যালয়ত অন্তৰ্ভুক্তিৰ দিনৰে পৰাই বহুতো নজনা কথা শিকিছিলোঁ। বাৰ্ষিক সপ্তাহ সমাৰোহত সহপাঠীৰ লগত নাটক, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিছিলোঁ, লগতে উপভোগো কৰিছিলোঁ। অনাকাৰণত লগৰবোৰৰ লগত লগা কাজিয়াবোৰ, বন্ধু বান্ধৱীৰ লগত সুমথিৰা টেঙা খোৱা মুহূৰ্তবোৰ, জোকোৱা কথাবোৰ কাহানিও পাহৰিব নোৱাৰিম। মোৰ কলেজীয়া জীৱনৰ সপোন যেন লগা 3টা বছৰ মোৰ আজীৱন অনুপ্ৰেৰণা হৈ ৰ'ব। আৰু একেলগে সহপাঠীৰ লগত কৰা খেল ধেমালিবোৰে বাৰুকৈ মোক আমনি কৰিব। ফোন কৰি আহিছনে নাই, যাবিনে নাই বুলি খবৰ লোৱা বন্ধু বান্ধৱী সকলো মোৰ পৰা আঁতৰি যাব। এই বিষাদতাৰ আঁৰত বহুতো কাহানী লুকাই যাব। সেয়েহে আকৌ এবাৰ কওঁ, বিদায় কামপুৰ মহাবিদ্যালয়, বিদায়। ধন্যবাদ। আজিৰ এই কবিতাটোৰ জৰিয়তে আমাৰ এই কবিতাটিৰ কবি বিশু দাসে তেওঁৰ নিজৰ কলেজীয়া জীৱনৰ সমাপ্তিৰ কিছু ক্ষণ আমালৈ বিলাই দিছে। আগলৈ যেন এনেকৈ কবিতাবোৰ আগবঢ়াই থাকে তাৰে কামনাৰে আজিৰ এই কবিতাটো ইয়াতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ হওক।